এজন আৰ্টিষ্টে বুজি পাব এখন ছবিৰ মূল্য কিমান। নমস্কাৰ, মই মিলন। আজি মোৰ বাবে এই ভিডিঅ'টো খুবেই ভাল লগা। মই বেলেগক মানে ছবি আঁকি মই গিফ্ট হিচাপে দিওঁ আৰু মই বহুতকে তেনেকৈ কৰি গিফ্ট হিচাপে দিছোঁ আৰু বহুতেই মোৰ ওচৰত কমিশ্যন আৰ্ট দিছে। কমিশ্যন আৰ্ট দিয়াখিনিৰ বাহিৰে মই তেনেকুৱা গিফ্ট দিছোঁ বহুতকে। কিন্তু আজি মোৰ বাবে এই ভিডিঅ'টো ভাল লগা বুলি কিয় ক'লোঁ, এই ভিডিঅ'টো মোক মোৰ ভণ্টিয়ে আঁকি দিছে এখন ছবি, যিখন ছবি মানে ইমানেই ধুনীয়া হৈছে। মই কথাই এজন আৰ্টিষ্টে বুজি পাব এখন ছবিৰ মূল্য কিমান। মই আজিলৈকে 100ৰো অধিক ছবি আঁকিলোঁ। সেই মই ছবিকেইখন মই এতিয়া যদি মই 2024 চনৰ পৰা মই আঁকিছোঁ, 2024 চনৰ যদি এতিয়া মোক ছবি বিচাৰে মই তেতিয়াহ'লে 2024 চনৰ পৰাও মই ছবিখিনি গোটাই থৈ দিছোঁ। আৰু যোনকেইখন মই এতিয়া 25-26ৰ অলপমান উন্নত পৰ্যায়ৰ হৈছে সেইকেইখন মই ধুনীয়াকৈ ফ্ৰেমিং কৰি থৈছোঁ। আৰু এইখন ছবি মোৰ ইমানেই ধুনীয়া লাগিলে যে এই ছবিখন মই লগালগ ফ্ৰেম কৰি দিলোঁ। আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই ভণ্টিক বহুত ধন্যবাদ জনাইছোঁ যে মোক এই ছবিখন আঁকি দিলা আৰু যেন আগবাঢ়ি যোৱা তুমি, তাৰে মই কামনা কৰিছোঁ। আৰু আপোনালোকেও সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে আৰু আগবাঢ়ি যায়। সকলোৱে ইনষ্টাগ্ৰামত একাউণ্টটো আছে ময়ূৰী7896 বুলি, সেই একাউণ্টটো সকলোৱে মৰম দিব বুলি আশা থাকিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।